গুড মৰ্ণিং আৰু আশা কৰোঁ সকলোবোৰ ভালে আছে। আৰু আজি আমি যাম ভাবিছোঁ গুৱাহাটীৰ খানাপাৰাত, কাৰণ খানাপাৰাত এখন বিৰাট ডাঙৰ মেলা হৈ আছে হুনাৰ হাট। তো আজি আমি হুনাৰ হাটলৈ যাম আৰু মেলাখন আপোনালোককো দেখাই থাকিম। গতিকে সম্পূৰ্ণ মেলাখন চাবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ খানাপাৰা আৰু গাড়ীখন পাৰ্কিং কৰি থৈয়েই আমি এতিয়া গৈ আছোঁ মেলাখনলৈ। আৰু এয়া আগে আগে মোৰ বা আৰু বেষ্ট ফ্ৰেণ্ডজনী গৈ আছে। ফাইনেলি ফ্ৰেণ্ডছ, হুনাৰ হাট পাই গ'লোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকক মেলাখন দেখাই থাকিম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো সেইকাৰণে চাই থাকিব। ফ্ৰেণ্ডছ, মেলাৰ ভিতৰত পূৰা এণ্ট্ৰি কৰিলোঁ আৰু ইয়াত কিনো পায়, কি দোকান পোহাৰ আছে আৰু কিনো চলি আছে, গোটেই পৰিৱেশটো অকণমান দেখাব চেষ্টা কৰিম, গতিকে চাই থাকক।
ফ্ৰেণ্ডছ, মেলাখন সঁচাকৈ বহুত ডাঙৰ হয় আৰু ইণ্ডিয়াৰ বিভিন্ন ঠাইৰ পৰা ইয়াত দোকানবোৰ আহিছে। আপোনালোকে যি বিচাৰে ইয়াত পায়ে যাব, কোনো কথাই নাই। যদিহে আপোনালোকে গুৱাহাটীৰ ওচৰে পাজৰে আছে দেন এই মেলাখন মিছ নকৰিব। খুব ধুনীয়া এটা পৰিৱেশ, আশা কৰোঁ আহি ভাল পাব। এতিয়া ফ্ৰেণ্ডছ, আমাৰ মেলা চোৱা প্ৰায় হৈ গ'ল আৰু ৰাতিও বহুত হ'ল, ঘৰলৈও যাব লাগে সোনকালে। আৰু ঘৰলৈ যাবৰ টাইমতেই বাজনীৰ কি অৱস্থা হ'ল চাওক। ফ্ৰেণ্ডছ, অৱস্থাটো মানে মেলাখনতে হৈছিল, বাট চলিউশ্যনটো এতিয়াহে কৰি আছে। ফ্ৰেণ্ডছ, মানে কি হ'ল, বাটোৱে আহোঁতে এযোৰ হিল পিন্ধি আহিছিল আৰু হিলেৰে ইমান টাইম খোজকাঢ়িব পৰা নাই, পূৰা অৱস্থা বেয়া হৈ গৈছিল ভৰিৰ বিষত। তো মেলাত এযোৰ চেণ্ডেল কিনি ল'লে আৰু পিন্ধি অহা হিলযোৰ পলিথিনত ভৰাই ল'লে আৰু মেলাত কিনা চেণ্ডেলযোৰ পিন্ধি ল'লে। ফ্ৰেণ্ডছ, মই ভিডিঅ' কৰি থকাই পূৰা খং উঠিছে আৰু বেছি নুজুকাওঁ, নহ'লে মোৰ অৱস্থা বেয়া কৰিব। এই মেলাখন ফ্ৰেণ্ডছ 20 মাৰ্চলৈ আছে আৰু আজি হ'ল 19 মাৰ্চ, অৰ্থাৎ অহাকালি লাষ্ট ডে। গতিকে আপোনালোকে ইয়াত আহি মেলাখন চোৱাৰ লগতে বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰিব আৰু লগতে ফুল এনজয় কৰক। আৰু এতিয়া আমি ফ্ৰেণ্ডছ কিনিম বেলুন, কাৰণ মেলা চাই যদি আমি বেলুনে নিকিনো দেন আধৰুৱা লাগি যায়। এতিয়া ফ্ৰেণ্ডছ ঘৰলৈ গৈ থাকোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।